মোৰ কেশকলীয়াসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলে ভালে আছে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে UK Prince 58 চেনেলৰ ভিডিঅ' চ' গাইছ আজি গৈ আছোঁ তিতাবৰ মানে কি ক'ব আজি ৰাতিপুৱা মানে সময়ে পোৱা নাই আজি ৰাতিপুৱা 8টা বজাত শুই উঠি মানে মোৰ পেহী এটাৰ বিয়া আছে তো জামুগুৰি গৈছিলোঁ মাছ আনিবলৈ তাৰ পৰা আহি আকৌ জামুগুৰি যাবলগীয়া হ'ল মিঠাই আনিবৰ কাৰণে আৰু এতিয়া লগৰটো ফোন কৰি মাতিছে তিতাবৰ গৈ আছোঁ তো কিবা কি কাৰণে গৈ আছোঁ তিতাবৰ আপোনালোকে গম পাব ছাৰপ্ৰাইজ দিম সেইটো ছাৰপ্ৰাইজ হিচাপে থাকিব তো ভিডিঅ'টো চাই থাকিব গম পাব কেলৈ গৈ আছোঁ মানে সময় পোৱা নাই ভাতে খোৱা নাই ৰাতিপুৱাৰ পৰা চাহো খোৱা নাই এনেকুৱাই গৈ আছোঁ তো গৈ আছোঁ এতিয়া তাত গৈ আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাব কেলৈ গৈ আছোঁ ফাইনেলি গাইছ আমি এতিয়া ওলাই দিলোঁ আৰু আগফালে আৰু গৈ আছোঁ এতিয়া ফাইনেলি গাইছ আমি এতিয়া আহি বৰহোলা টাউন আহি পালোঁ আৰু বৰহোলা টাউন আহি মানে এইটো চিধা ৰাস্তাটোত নাযাওঁতে এইফালে সৰুকৈ ৰাস্তা এটা আছে সেইফালে সোমাই যাম কাৰণ যিহেতু আগত পুলিচ থানাটো আছে অলপ চেকিং হৈ আছে সেইটো কাৰণে এইটো ৰাস্তাত সোমাই গৈছোঁ গাইজ এতিয়া আহি মানে বৰহোলা টাউনৰ অলপ আগত আহি ওলালোঁ আৰু এতিয়া চিধা তিতাবৰলৈ গৈ আছোঁ আৰু লগ পাই আছোঁ চাই থাকক ফাইনেলি গাইছ আমিও এতিয়া তিতাবৰ সোমাই আহিলোঁ মানে ইয়াৰ পৰা এতিয়া বেছি দূৰ নাই লগৰটোৰ ঘৰ পোৱা নাই লগৰটোৰ ঘৰ ইয়াত নাই একচুৱেলি ঘৰ আমাৰ তাতে লগৰটো ইয়াত থাকে মানে ইয়াত তাৰ কিবা মাহী ঘৰ আছে তাৰ মাহী ঘৰত থাকে আৰু ঘৰৰ পৰা ওলাই আহিছিলোঁ 10টা বজাত আৰু এতিয়া তাৰ লগৰটোক 40 মিনিট টাইম দিছিলোঁ 40 মিনিটত পাই যাম বুলি টাইম দিছিলোঁ এতিয়া হৈছে 10:40 মানে আৰু 10 মিনিটমান লাগিব ইয়াৰ পৰা যাবলৈ তো তাত গৈ দেখাইছোঁ চাই থাকক বাইক চলাই থকা অৱস্থাত মানে ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম হয় সেইটো কাৰণে মানে অলপ মানে বেছি দেখাই নাথাকোঁ মই তো আপোনালোকে বেয়া নাপাব গাইজ বেছি মই দেখাই নাথাকোঁ অলপ প্ৰব্লেম হয় বাইক চলাই থকা অৱস্থাত দেখাই থাকিবৰ কাৰণে ফাইনেলি গাইজ আমিও এতিয়া সিহঁতৰ ঘৰ আহি পালোঁ আৰু আহিলোঁ এতিয়া আহি সোমাইছোঁ কিন্তু লগৰটো নাই অলপ ওলাই গৈছে বাহিৰফালে আহি আছে ফোন কৰিছিলোঁ তো কেলৈ আহিছোঁ আপোনালোকক জনাইছোঁ চাই থাকক গাইছ ইয়াত অহা কাৰণটো হ'ল মানে লগৰটোক ঘৰৰ পৰা পইচা আনি দিলোঁ আৰু ডকুমেণ্টছ আনি দিলোঁ লগৰটো মানে আজি বাইক আনিব যাব যিহেতু ফাইনেলি গাইছ লগৰটো এতিয়া গুচি গ'ল ডিলাৰলৈ বাইক আনিবলৈ তো মই মানে নগ'লোঁ এতিয়া ইহঁতৰ ঘৰতে আছোঁ আৰু ঘৰতো বহি অলপ বৰিং লাগি গ'ল তো সেইটো কাৰণে মানে অলপ ফুৰিবলৈ ওলাই গৈছোঁ আৰু ক'ত গৈছোঁ ময়ো নাজানো ভাইটি এটা লৈ গৈছে তো তাৰ লগতে গৈছোঁ আপোনালোকক ক'ত গৈছোঁ দেখাই থাকিম তো চাই থাকক নাম নাজানো একচুৱেলি ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু আৰু এইফালে আছে পাহাৰ আপোনালোকে চাব পাৰিছে আৰু এতিয়া এইফালে আমি পানীত পাৰ হৈ যাব লাগিব তো আপোনালোকে চাই থাকক অলপ দূৰ মানে গাইছ আমি ঠিকি আহিলোঁ আৰু ইয়াত আহি মানে ফচি গ'লোঁ মানে কি হ'ল আগফালে গছ এটা পৰি আছে সেইটো কাৰণে মানে আগফালে যাব পৰা নাই আৰু এতিয়া বাইককেইটা ওপৰত উঠাব লাগে তো যিহেতু ওপৰতো উঠাব পৰা নাই বাইককেইটাক এতিয়া কি হ'ব নাজানো আৰু নাই গাঁতত
তুমি হ্যান্ডেল কি তো মানে আমি পানীয়ে পানী আহিলোঁ আৰু ওপৰৰ পৰা পানী পৰি আছে যিহেতু সেইটো কাৰণে পানী আহিলোঁ আৰু এইফালে কিবা গছ কাটি দিছে সেইটো কাৰণে বাইক ল'ব পৰা নাই বাইককেইটা ইয়াতে থৈ দিলোঁ আৰু দাদাহঁতৰো বাইক ইয়াতে থৈ দিছে এইটোৱে খোজকাঢ়ি গৈছে চাওক গাইছ আমিও আহি এনেকুৱা এটা জেগা আহি পালোঁ চাওক না গাইছ তলৰ পৰা মানে ইমান ওপৰত উঠিব লাগে কিমান অসুবিধা উঠিবৰ কাৰণে আমি বহুত কষ্টত উঠি আহিলোঁ আৰু যিহেতু গান এটা আছে নহয় পাহাৰ বগাই বগাই এই গানটোৰ নিচিনা ছেম হৈছে আমাৰো A few moments later. ফাইনেলি গাইছ আহি বহুত দেৰি পাছতো আমিও এতিয়া আহিবলগীয়া জেগাটোত আহি পালোঁ আৰু বহুত বেছি ভাল লাগিছে ইয়াত আহি আৰু কেনেকুৱা লাগিছে মানে আপোনালোকক বুজাব নোৱাৰোঁ আৰু গাইছ ইয়াত আহি মানে বিৰাট ভাল লাগিছে মই মানে ৰখিব নোৱাৰিলোঁ আৰু পানী দেখি মানে মই কাপোৰ খুলি লগালগ আৰু গায়ে ধুই ল'লোঁ सुकून का नाम सुना है हाय हाय इतना सुकून ইয়াত আহিলোঁ আৰু গা চা ধুলোঁ ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু বহুত বেছি ভাল লাগিলে আৰু গা চা ধুই ল'লোঁ আৰু এতিয়া টাইমো বহুত বেছি হৈ গ'ল মানে আৰু ৰাস্তাও ভাল নাই যিহেতু এতিয়া স্কুটিকেইটা উলিয়াব লাগে বাইককেইটা উলিয়াব লাগে অলপ প্ৰব্লেম হ'ব এতিয়া ওলাওঁতে তো আমি ইয়াত বেছি দেৰি নকৰোঁ আৰু গৈ থাকোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব গাইছ আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আৰু এইটো লগৰটো কাপোৰ খুলি দিছিলে গাত চাত ধুম বুলিকৈ কিন্তু গাত চাত নুধুলে চবে গুচি গ'ল সেইটো কাৰণে আমিও এতিয়া ওলাই থাকোঁ তো বহুত বেছি ভাল লাগে আৰু এদিন আহিম গাইছ আমিও এতিয়া ওলাই থাকোঁ বেছি দেখাই নাথাকোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু দিনটো কি কৰিলোঁ ক'ত গ'লোঁ আপোনালোকে যিহেতু গম পালে আৰু বাইকখন মানে নেক্সট এটা ব্লগত দেখাম আপোনালোক ভিডিঅ'টো যদি ভাল লাগিলে গাইছ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব